তোমাক ভাল পাই ৰম। কথা কণ্ঠ দেৱৰাজ শৰ্মা। তুমি আনৰ কথাত মিঠা মিঠা হাঁহি মাৰি থাকিবা। মই তোমাক দূৰৰ পৰা চাইয়ে সুখী হ'ম। তুমি মনৰ কথাবোৰ আনৰ আগতে প্ৰকাশ কৰিবা। মইতো চকুলে চাইয়ে তোমাৰ মনটো পঢ়ি ল'ম। শীতানৰ গাৰুটোকে তুমি বুলি ভাবি ল'ম। তাৰ আগতেই মোৰ সমস্ত কথা হিয়া উজাৰি ক'ম। লাগিলে গাৰুটোক তোমাৰে নাম দি ল'ম। তুমি তোমাৰ ষ্টেটাছত আনক উল্লেখ কৰিবা। মই সেইজনতে নিজক বিচাৰি ল'ম। তুমি আনৰ নামত কবিতা লিখিবা। মই অতি আগ্ৰহেৰে সেয়া মুখস্থ কৰি থ'ম। এনেও মই দিয়া মেছেজবোৰতো তুমি 2 ঘণ্টা পিছতহে ৰিপ্লাই দিবা। কিন্তু চিন্তা নকৰিবা, মনত অলেখ ভাৱনা লৈ মই তেতিয়ালৈ বাট চাই ৰ'ম। তোমাৰ ৰিপ্লাই লাগিলে বুলি 2টা শব্দৰে শেষ কৰি থ'বা। মই সেই টোৰ 1000টা অৰ্থ উলিয়াই ভাল পোৱাৰ শুভ সংকেত বিচাৰি ল'ম। আৰু কৰা, তুমি যিমান পাৰা সিমান অৱহেলা কৰা। মই তোমাৰ প্ৰতি সিমানে উৎসাহী হৈ ৰ'ম। তোমাৰ প্ৰতিখন ফটো মোৰ ফোন গেলাৰীত সাঁচি থ'ম। তোমাৰ প্ৰতিটো প্ৰিয় গীতেই শুনি ৰ'ম। আৰু তুমি সলাই থাকিবা তোমাৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ। মই কিন্তু চিৰদিন তোমাকে ভাল পাই ৰ'ম। নমস্কাৰ।